পতঞ্জলি চাটনি পতঞ্জলি চাটনি ইয়াত ভিটামিন আছে এইবাৰ জেডলৈকে জেডলৈকে ভিটামিন আছে বুলি কৈছে আমাৰ মাষ্টৰে গতিকে চাই থাকক বহুত ধামাকা হ'ব ভিডিঅ'টো একদম আজি আমি স্পেচিয়েল এটা খানা খাম গতিকে চাই থাকক আৰু ভিডিঅ'টো দেখুৱাই থাকিম গোটেই পৰিৱেশ তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ ৰূপজ্যোতি পৰাশৰ তো বন্ধুসকল আজি দেওবাৰ যিহেতু জানুৱাৰী দেওবাৰ গতিকে আপোনালোকলৈ এটা ধামাকাদাৰ ভিডিঅ' লৈ আহিছোঁ যিহেতু আজি এটা স্পেচিয়েল পিকনিক খাম স্পেচিয়েল এটা পাৰ্টি খাম আমি চাৰিটা লোৱাৰ ভিতৰত আমি ওচৰৰে মানে আমাৰ খুৰা বৰ্তা এনেকৈ আলগে বেলেগে গোটেইবোৰ মিলি পেলাই এটা পিকনিক খাম আমি একদম চালিয়াকৈ গতিকে পিকনিকটো আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ব'লক আজি পূৰা একদম হেভি আইটেম হ'ব আজি চাই থাকক ভিডিঅ'ত তো বন্ধুসকল ফাইনেলি আমি গোটেই সোপা একদম পূৰা পথাৰৰ মাজত ৰৈ আছোঁ এতিয়া পূৰা আমাৰ স্পেচিয়েল আইটেম কি বনাই আছে আমি মেইন কাইকৰ ওচৰলৈ যাম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ কি কৰি আছে চব দেখুৱাই আছোঁ আপোনালোকক একদম আজি মানে পূৰা একদম জাকাচ হ'ব ভিডিঅ'টো আৰু চাই থাকক এইটো হৈছে আমাৰ সুপ্ৰল আৰু এইটো হৈছে দিব্য গুতুমন গতিকে তোমালোকে কি কৰি আছা বহি আছা ইনে বহি আছে কি কৰি আছে সুধিছো ইনে বহি আছে চাইছে খোৱাৰ প্ৰস্তুতিটো ইহঁতি চাই আছে সহযোগ কৰি আছে গতিকে এইবোৰ আছে আমাৰ মাল আছে আৰু এইবিলাক মছলা পাতি চব লৈ আহিছোঁ এভৰিথিং বস্তু আৰু এইয়া দেখিছেনে এইবোৰ একদম চাউল আছে বিলাহী আছে আজি পূৰা একদম মাল নাগুৰ হ'ব এইটো পলিথিনত আছে এটা কেইবিধ আছে হেৰি ঘটি 12 বিধ মান আছে এইটো হৈছে ঘটি ইয়াত 12 বিধ মান বন ঔষধি বুলিয়ে ক'ব পাৰি হয় নি বন ঔষধিয়ে আছে ভিটামিন কেইটা আছে ইয়াত এইবাৰ জেডলৈকে আছে এইবাৰ জেডলৈকে গোটেই ভিটামিন সোপা আছে ইয়াত গতিকে ই কি কৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক চাই লওক দেখো बड़े भैया ये अंडा छिल रहा है मतलब छिलक रहा है ये अंडा क्योंकि वो अंडा का कारी होगा हम लोगों का वो पार्टी में ये देखो ये सुम भी वो ये अंडा छिल रहा है आज तो पार्टी बहुत धमाका होगा मतलब आप लोग देखते रहिए बने रहिए वीडियो में तो देखते रहिए और क्या क्या होता है तो बंधुসকল खाना सबे खाए पिकनिक सबे खाए आमार जे पिकनिक तो अलप ইউনিক এটা আনকমন পিকনিক যেহেতু আমি এইবোৰ দেখিছেনে এয়া নহৰু এয়া পূৰা নহৰু এয়া আদা এয়া জালুক আৰু এয়া আদা আৰু এইখিনি যে দেখিছে এইখিনি মেইন মাল একদম পূৰা ইয়াত 6-7 বিধমান শাক আছে বেলেগ বেলেগ ইয়াৰ এটা চাটনি বনিব বেলেগ এই শাকবিলাকৰ এটা চাটনি বনিব বেলেগ হয়তো চিনি নাপায় এইবিলাক শাক বহুতে হয়তো চিনি নাপায় গতিকে মই আপোনাক চিনাকি কৰাই দিম গতিকে ময়ো চিনি নাপাওঁ বাৰু ভালকৈ গতিকে দুই এটা শাক চিনি পাওঁ কিন্তু গোটেইবোৰ চিনি নাপাওঁ গতিকে মই আমাৰ মাষ্টৰক সুধিলেহে গম পাম ইয়াত কি কি শাক আছে গতিকে আপোনালোকে শুনি লওক কি কি শাক আছে এইবিলাক গতিকে আমাক কৈ দিয়া ভিউৱাৰ্ছসকলক কৈ দিয়া কি কি শাক আছে বন্ধুসকল ক'বলৈ গ'লে বৰ্তমান শাক অলপ বিচাৰি আনিছিলোঁ চাটনি খাবলৈ ঘৰত ই লগ পাই বোলে পাৰ্টি এটা খাই দিওঁ বোলে ঠিক আছে বোলে লোকেল চাটনি খাতি মজা এতিয়া আপোনালোকক চিনাকি কৰিবলৈ গ'লে ধৰি লওক এইটো হৈছে মচন্দৰী মধুসোলং এইটো মধুসোলং এইটো হৈছে মচন্দৰী এইটো হৈছে মচন্দৰী এয়া হৈছে বৰ মানিমুনি এইটো বৰ মানিমুনি এয়া হৈছে গাখীৰতী বন এইটো কি গাখীৰতী বন এইটো গাখীৰতী বন মই আজিহে শুনিছোঁ বাৰু দেই গাখীৰতী বন তাৰপিছত এইটো এইটো মাটি কান্দুৰি তাৰপিছত আৰু আছে তোমাৰ ধৰি লোৱা এইটো বৰ মানিমুনি নি নহয় চৰি এইটো কি এইটো বৰ মানিমুনি এইবোৰ বহুত পূৰা এয়া হৈছে সৰু টেঙেচি উলিয়াইছে তাৰপিছত আছে আপোনাৰ এই বৰ টেঙেচি তাৰপিছত আছে আপোনাৰ এইটো সৰু মানিমুনি একদম এইটো পূৰা কামত অহা বস্তু সৰু মানিমুনি এইটো হৈছে বন জালুক এইবিলাক বস্তু গাইজ এইবিলাক বস্তু একদম চাৰিওফালে আমাৰ ঘৰৰ চাৰিওফালে থাকে অদৰকাৰী বস্তু বুলি কিছুমানে কাটি পেলাই দিয়ে বা চাফা কৰি পেলাই কিন্তু এইবিলাক খোৱাটো বহুত প্ৰয়োজন যিহেতু এই চাটনিটো হৈছে পতঞ্জলি চাটনি
পতঞ্জলি চাটনি পতঞ্জলি চাটনি ইয়াত ভিটামিন আছে এইবাৰ জেডলৈকে পৰা জেডলৈকে ভিটামিন আছে বুলি কৈছে আমাৰ মাষ্টৰে গতিকে চাই থাকক বহুত ধামাকা হ'ব ভিডিঅ'টো একদম আজি আমি স্পেচিয়েল এটা খানা খাম গতিকে চাই থাকক আৰু ভিডিঅ'টো দেখুৱাই থাকিম গোটেই পৰিৱেশ বন্ধুসকল এইয়া আমাৰ আলু আৰু ডিম বইল কৰি থকা হৈছে গতিকে পুৰা মাষ্টৰে বইল কৰি আছে ডিমৰ কাৰী বনিব যিহেতু একদম পুৰা চালিয়াকে এইজন মাষ্টৰ একদম পুৰা লাগি আছে জুইত একদম পুৰা খৰি ভৰাই আছে পুৰা লাগি আছে আমি খাম আৰু অলপ পাছত একদম পুৰা তেওঁ টিপটপকে বনাব আমি লাগি ভাগি আছো চবেই গোটেই একদম টিপটপকে গতিকে একদম পুৰা মজা হ'ব আৰু এইখিনি মেইন মালখিনি পিঁয়াজ বিলাহী নহৰু তাৰপিছত আপোনালোকৰ জালুক আদা এইবিলাক গোটেইবিলাক কাটি মিক্সিং কৰি একদম পুৰা বনাই লোৱা হৈছে তো মজা হ'ব আৰু তেলটো ঢালি দিলোঁ বন্ধুসকল তেলটো ঢালি দিলোঁ একদম পুৰা টিপটপ তেল ঢালি দিলোঁ এতিয়া একদম পুৰা মাল একদম পুৰা বনাব লাগিব একদম টিপটপ এইবোৰ আমি আলু বইল কৰি থোৱা আছে ডিম বইল কৰি থোৱা আছে টিপটপ বইল কৰি থোৱা আছে এয়া চাটনি এইপা জেডলৈকে এইয়া আমাৰ মছলাত একদম পুৰা পিঁয়াজৰ সৈতে একদম মাষ্টৰে পুৰা টিপটপ বনাই আছে ডিম বইল কৰা ডিম একদম পুৰা টিপটপ বনাই আছে গতিকে চাই থাকক একদম টিপটপ হ'ব আৰু তো ফাইনেলি বন্ধুসকল আমাৰ একদম পুৰা ডিমৰ কাৰী একদম বনি আছে মাষ্টৰে বনাই আছে গতিকে ইয়াত দেখিছেনে একদম পুৰা একদম কালাৰ একদম পুৰা বহুত ধুনীয়া চেণ্ট আহিছে গতিকে আমি আৰু আছে আইটেম আপোনালোকক দেখুৱাই থাকিম গতিকে আজি আৰু খানাটো একদম পুৰা টিপটপ হ'ব গতিকে চাই থাকক ভিডিঅ'টো পুৰা তো বন্ধুসকল এয়া আমাৰ চালাড হৈ গ'ল তিয়ঁহ আৰু পিঁয়াজৰ চালাড হৈ গ'ল এইটো আপোনালোকৰ চাটনিও আমাৰ দুটা চাটনি আমাৰ তৈয়াৰ হৈ গ'ল এইটো হৈছে গোটেই শাকবিলাকৰ মিক্সিং যোনটো পৰা জেডলৈকে আৰু এইটো এটা মিঠা গোটেই মিক্সিং চাটনি এটা আৰু মজা হ'ব আৰু পুৰা খাম তো ফাইনেলি বন্ধুসকল আমাৰ এয়া মেইন মাষ্টৰ কাৰিকৰ গতিকে খানা বনাই পুৰা টিপটপ হৈ গ'ল আমাৰ খানা আইটেম এয়া আমাৰ আইটেম ভাত হৈ গ'ল ডিমৰ কাৰী হৈ গ'ল আৰু এয়া চাটনি এইটো পৰা জেডলৈকে থকা মাষ্টৰে অনা গোটেই ভিটামিনৰ চাটনি আৰু এইটো হৈছে জলফাই টেঙা পিটিকা আৰু এয়া চাটনি আৰু এয়া চালাড আমি এতিয়া পুৰা ডকচি খাম আৰু চলে আছে বাতিত চলে থৈ দিয়া আছে পুৰা তাৰপিছত আমি দেখুৱাই আছোঁ গোটেই পৰিৱেশটো চাই থাকক গোটেই ফাইনেলি বন্ধুসকল আমাৰ খানা হৈ গ'ল তো এতিয়া খাবলৈ লৈছোঁ চ' টেষ্টিং কৰি ক'ম কেনেকুৱা হৈছে মজা একদম চাজা বনাইছে মাষ্টৰে একদম গুলি বনাইছে গতিকে আমাৰ ৰাইজে কেনেকুৱা পাইছা বঢ়িয়া বঢ়িয়া হা বঢ়িয়া গতিকে কেনেকুৱা লাগিছে মজা তুমিতো বনাইছাই বাকী আমাৰ দিব্য কেনেকুৱা পাইছা মজা হা বঢ়িয়া মজা তোৰ খাই বৈ লৈ লগ পাই আছোঁ একদম পুৰা মজা হৈছে মানে ৰৈ থাকিব পৰা নাই পুৰা খাব লাগিব এতিয়া তো বন্ধুসকল আমাৰ ফাইনেলি খানা টিপটপ হৈ গ'ল একদম পুৰা খাই বৈ ৰেডি সেয়া এজনে খাই আছে লাষ্ট তো যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব যিহেতু ৱাচ টাইমটো মোৰ কমি আছে আপোনালোকে অকণমান কিবা এটা কৰি আৰু ভিডিঅ'টো চাব আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ টাটা